নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক SKG YT নিউজৰ এটা নতুন ভিডিঅ'লৈ। আৰু এই মুহূৰ্তত মই আপোনালোকৰ এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আচলতে আজি সৰ্বানন্দ সোণোৱাল নাৰায়ণপুৰলৈ গৈ আছিল। তাত তেওঁৰ কেইখনমান অনুষ্ঠান আছিল, কিন্তু দুৰ্ঘটনাগ্ৰস্তৰ পৰা কথমটি প্ৰাণ ৰক্ষা পৰিছে মুখ্যমন্ত্ৰীগৰাকী। শূন্যতে তিনিবাৰ পাক খালে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ। আচলতে পৱন সিং হেলিকপ্টাৰত গৈ আছিল মুখ্যমন্ত্ৰী, আৰু বেয়া বতৰৰ বাবে একো নেদেখা হৈ পৰে পাইলটে। ফলত 3000 ফুট উচ্চতালৈ হেলিকপ্টাৰখন লৈ যায়, আৰু তাতে তিনিবাৰকৈ পাক খায় হেলিকপ্টাৰখনে। পিছত লখিমপুৰৰ লীলাবাৰী তৎপৰতাৰে অৱতৰণ কৰা হেলিকপ্টাৰখন। আচলতে নাৰায়ণপুৰলৈ গৈ আছিল মুখ্যমন্ত্ৰীগৰাকী, আৰু তালৈ যাওঁতেই আজি যথেষ্ট বেয়া বতৰ আছিল। সেইবাবে পাইলটে একো নেদেখা হৈ পৰিছিল, আৰু 3000 ফুট উচ্চতালৈ লৈ গৈছিল হেলিকপ্টাৰখন, আৰু তাতে 3 পাক খায় হেলিকপ্টাৰখনে। ফলত লখিমপুৰৰ লীলাবাৰীত ইমাৰ্জেঞ্চি লেণ্ডিং কৰায় পাইলটজনে। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আৰু যদি আমাৰ চেনেল SKG YT নিউজলৈ প্ৰথমবাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।